हेलो गाइज की खबर आपनालोকৰ মোৰ নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো বাহিৰত পুৰা বৰষুণ এতিয়া কোনো প্ল্যানিং নাই কি কৰো কি নকৰো পুৰা একদম বৰষুণ দি আছে এয়া মই ভাত বনাই আছো দিনটো কি কৰিম একো ভাবিয়ে বনাই মানে বৰষুণৰ কাৰণে কি কৰো বলকচোন চাই থাকক আপোনালোকেও মই ভাত বনাই আছো এফালে মাছৰ জিকাৰ মানে তৰকাৰী আনফালে দালি ৰাখিছো মাছ ফ্ৰাই এয়া লগতে ভেন্দি আৰু পটল মানে অকমান মিক্স কৰি ভাজি থৈছো আমি ভাত পানী খাই মেলি ৰেডি হলো তাৰ পাছত লৈ আনিছে গাহৰি মাংস তো আমি খাই দিয়া কাৰণে বোলে নিজে বনাম কাৰণে নিজে বনাবলৈ ৰেডি হ'লো হেল্ল' গাইজ বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ আমি দুজনীয়ে এনে মানে ঘৰৰ বস্তু কেইটামান এদায় হৈ আছিলে তো কথা পাতিলোঁ বোলো বৰষুণটো এদায় হ'ল তো দুজনী গৈ আহোঁগৈ ওলাইছোঁ যাবলৈ কয় যে টমটম কয় যে আমি টমটমত গৈ আছোঁ পূৰা বজাৰ কৰিবলৈ ইয়াতে আমাৰ থলুৱা বিহুৰ বুলি নহয় আৰু পিঠা পনা লাৰু সকলো পোৱা যায় তো পিঠা কেইটামান আৰু লাৰু কেইটামান ল'ব আহিছোঁ কিমান হয় চাই দিয়ক অঁ ঠিক আছে দি দিয়ক বজাৰ চজাৰখিনি কৰা প্ৰায় হৈ গ'ল এতিয়া যাবলৈ লৈছোঁ আৰু ইয়াত ৰিক্সাত উঠিছোঁ বৌ গ'ল সেই বেটিৰ কাৰণে কিবা এটা লৈ আহিবৰ কাৰণে তো মই বহি দিছোঁ অকণমান বস্তুখিনি দাঙি দাঙি ভাগৰো লাগিছে খোজকাঢ়িকৈ আহিলোঁগৈ এয়া ৰঙালাও আনিলোঁ এয়া বেঙেনা বিলাহী কুন্দুলি পাচলি এইফালে চাউল এটা তাৰপিছত এইটো চফ এটা লিপষ্টিক এটা আনিছোঁ এইটো কালাৰটো ভাল লাগিলে তাৰপিছত এইফালে আছে লাডু মই লাডু ল'ম কৈছিলোঁ যে লাডু মানে হেৰি নাপালোঁ পিঠা নাপালোঁ লাডুকে আনিলোঁ পিঠা মানে সেই গুড়ৰটো নাছিলে চেনিটোহে আছিলে চেনিটো মায়ে নাখায় কাৰণে মই নানিলোঁ এইটো বুট এটা লৈ আহিলোঁ এইটো পেইণ্টিঙাৰ এটা ইয়াতে গোটা ধনিয়া আছে তাৰপাছতে ইয়াতে মই হেৰি লৈ আহিছোঁ অকণমান মাছৰ কণী বৰালি মাছৰ মায়ে খাম কৈ আছিলে মানে তো বজাৰ এয়াই আৰু বেছিখিনি নাই চাহ এটা খালোঁ খাই বৈ আমি চবেই বহি কথা পাতি আছোঁ এইফালে এয়া গীতা বা এইফালে বৌমা সেইফালে বৌ মই কথা পাতি আছোঁ পূৰা বহুত সময় এনেকৈয়ে পাৰ হ'ল এতিয়া আহিছোঁ পাকঘৰলৈ ভাতকেইটা বনাওঁ বুলি এতিয়া সময় বহুত হৈ গ'ল সময় 9টা বাজিবলৈ হ'ল তো ভাত বনাব আহিছোঁ মই এয়া বনাব লৈছোঁ গাহৰি মাংস দিনৰে গাহৰি মাংস অলপমান থৈ দিয়া হৈছিলে তো এইখিনি বনাবলৈ লৈছোঁ আৰু মাংসখিনি মই তেল নিদিয়াকৈ বনাম গাহৰি মাংসত যিহেতু বহুত তেল থাকে ন তো সেইকাৰণে তেল নিদিয়াকৈয়ে আমি খাওঁ আৰু বনাই পেলাই তো বনাই লওঁ ভাতখিনি মাংসখিনি মই একদম ষ্টিমত দি পেলাই ভাজি আছোঁ এয়া মাংসৰ তেল ওলাইছেগৈ আৰু অকণমান দেৰি পিছতে মই দি দিম ইয়াতে আদা নহৰু পেষ্ট আৰু পিঁয়াজ লগতে দি দিম অকণমান মছলা আমাৰ ভাতকেইটা খাবলৈ হৈ গ'ল এয়া মই ভাত বাঢ়িলোঁ ৰেডি হৈ গ'ল ভাত মই মাংসটো কিহৰ লগত বনালোঁ জানেনে মাংসটো বনালে মই ৰঙালাওৰ লগত গাহৰি মাংস খাইছেনে খাই চাবচোন বৰ সোৱাদ হয় এতিয়া মই ভাতকেইটা খাই লওঁ হেল্ল' গাইজ এতিয়া বহুত সময় হৈ গ'ল ৰাতি 11:30 হ'ল তো আমি খাই বৈ আজৰি হ'লোঁ তো ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব
লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিম তো তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই